ৰ'ব আলহীৰ ঘৰত নাযাওঁতে এটা ভাল বস্তু দেখাই যায় আপোনালোকক দেখিবলৈ কি ধুনীয়া ধুনীয়া ইয়াৰ ফুল ফুলি আছে এইটো ফুলৰ কি নাম আপোনালোকে এইটো জানে কমেণ্টত জনাই দিব এইবিলাক জলকীয়া আছে ফুল এতিয়া চলো দেখিবলৈ চাই ইয়াত নদী পাই গ'লো কি পিক কি বোকা ঐ গাইছ আজি মানে গৰম এইকেইটা দিন ধৰি যে গৰম চলি আছে না ইয়াত দেখিবলৈ আছে বিলিটো একদম পুৰা আগৰফালে মোক এটেক কৰি থকা যেন লাগি আছে বহুত গৰম আজি থাকিব নোৱাৰা বতাহও নামাৰে ই গুচ কি ধুনীয়া দিখিনি বতাহ মাছে ফুলে যায় কেনা এতিয়া অলপ আগত যায় নদী এখন পাম নদী দি পাৰ হৈ যাব লাগিব নদীত এতিয়া পাম আৰু বেছি দূৰ নাই কি গৰম 8 কিলোমিটাৰ চাইকেল মাৰা কম কথা নহয় প্ৰেছ কৰোঁ অলপ আগত যায় বহুত গৰম এইটো হ'ল লবৰ বাগান দিছ ইজ ইয়াৰ বাগান বহুত ডাঙৰ মালিকৰ কোনে পায় মালিকক লবৰৰ টকা আহি থাকোঁতে ৰাস্তাৰ কিনাৰত এটা ভাল বস্তু পাই গ'লোঁ পুৰি থকা এতিয়া দেখুৱাই দি আছোঁ আপোনালোকক আনবক্সিং কৰোঁ আহক এতিয়া অলপ ৰেষ্ট কৰোঁ এইটোৱে হ'ল ৰাস্তাত পোৱা বস্তুটো কোন মানে পুখীজন ৰাস্তাৰ মানে কিনাৰত পৰি আছিল মই ঘপককৈ দেখা পাই গ'লোঁ এইটো দেখোন গাড়ী হেঁচাই গ'লে কিয় আছিলে তুই কি কৰি আছিলে মাত নিদা কিয়া তো মানে একচুৱেলি পোৱালি মাহেৰিটো ক'ৰবাত এৰি গ'ল চাগে আৰু মাটো মা ক'ত আছে মা কাইছ এতিয়া আলহী ঘৰত যায় তাতে মানে এৰি দিম ইয়াৰ পাখিও নাই পাখিটো ইফালে একপানে আছে একপানে নাই দি থ চাং এদি ধুনীয়াকৈ দি থাকা তুমি হাও গাইছ ইয়াৰ ষ্টিং লৈ ল'লোঁ এটা আজিহে ৰৈনা হ'ব লাগে নাহি চাইকেল মাৰি একদম মানে আন্ধাৰে হৈ গ'ল এতিয়া আৰু একচুৱেলি মই চুলিও কাটিব গ'লোঁ না তাতে বহুত টাইম লাগিল বহুত মানুহ আছিল চুলি কটাৰ পিছত মই এতিয়া গৈ আছোঁ আলহীহঁতৰ ঘৰত এতিয়া গৰম লাগিল ষ্টিং খাই দিওঁ অলপ দেহাটো ঠাণ্ডা পৰক গৰমে খালে চৰ্দিও হৈ যাব পাৰে হয়তো কাহ হ'ব পাৰে বহুত ৰিক্স পিলপিলি A0S25 রাস্তা একদম বেয়া রিপেয়ারিং এ হনে
পুৰা ঠাণ্ডা পৰি গৈছে দেহা একদম ষ্টিংটো খাই দিয়াৰ লগে লগে চাই লওক ৰাস্তা কি বেয়া ৰাস্তা পুৰা একদম মাংসৰ খাৰ দি দৰে হৈ গৈছে ৰাস্তাৰ অৱস্থা আৰু চুলিটো কেনেকুৱা লাগছে কাটিংটো আপোনালোকে কমেণ্টত জনাই দিবচোন কমেণ্ট বক্স খালী হৈ আছে ফুল কৰি দিয়ক চুলিটো চাই লওক গৈ পাম আৰু আহি বেছি দূৰ নাই জাষ্ট অলপমান দূৰ আছে অলপ গাড়ী দাবাচোন বেৰ স্কুটিখন মোৰ ৰাস্তা মাৰ গলি যাওঁ উৰাই এতিয়াহে দেহা গিলা অলপ ঠাণ্ডা পৰি গ'ল কি গৰম দিনটো ষ্টিং খাই দিলোঁ দেহাও ঠাণ্ডা পৰি গ'ল অলপ হাৱা পালোঁ হাৱা পোৱাটো মানে দেহাটো ঠাণ্ডা হৈ গ'ল এতিয়া ৰাতি টোপনি মাৰিব হৈ গ'ল ৱাও जैसे हमारा मुन्नू कौन माने मुन्नू हमारा और एक्चुअली मैं जो भिडिओर कारण आइसिलो ना आलू खाब कारण इतना मुन्नुर कारण आइसिलो आधा खा ভিডিঅ'টো আলহী খাবৰ অহাৰ কাৰণে ভিডিঅ'টো বনোৱা হ'ল একচুৱেলি কি পালে কি নাপালে কি দেখাব বোলো কি নৰলো বাছ আজি কাৰণে ভিডিঅ'টো বাই বাই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব